মহিলা সবলীকৰণৰ বাবে আশাপ্ৰদক পদক্ষেপ এটা অঞ্চলৰ মহিলাৰ বয়ন শিল্পৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগতে থলুৱা জনজাতীয় কাপোৰৰ বৃহৎ ব্যৱসায়ৰ বাবে সাজু হৈছে শতাধিক মহিলা। কাজিৰঙা মাজুলীৰ মধ্যম স্থানত এখন আদৰ্শ গাঁও গঠনেৰে বয়ন শিল্পৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ চলাইছে প্ৰস্তুতি। সাধাৰণতে কথাৰ মাজতে চলি থকা নাৰী সবলীকৰণৰ ডাঙৰ ডাঙৰ বাণীৰ বিপৰীতে হাতে কামে লাগিছে এটা অঞ্চলৰ নাৰী সমাজ। অবিভক্ত বানেগৰুকা ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেমচাপৰিত নাবাৰ্ডৰ উদ্যোগত চলিছিল বয়ন শিল্পৰ 25 দিনীয়া বিশেষ প্ৰশিক্ষণ। আৰু পুৰণি তাঁতশালৰ বিপৰীতে কম সময়তে বৈ উলিয়াব পৰা জাকাৰ্ড পদ্ধতি আৰু মিচিং ভাষাৰ পাকচাং পদ্ধতিৰে উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিছে 100 গৰাকী মহিলাই। গামোচা, মেখেলা চাদৰ, ৰিবি গাছেং, গালুকৰ পৰা জনজাতীয় সকলো সাজ পোছাক কম সময়তে বৈ উলিওৱাত পাকৈত এইসকল মহিলা। কাজিৰঙাৰ পৰা মাজুলীলৈ যোৱা পথছোৱাৰ মাজভাগতে দেৰগাঁৱৰ নগৰৰ পৰা কিছু নিলগৰ এই গাঁওখনিক বিশেষকৈ বয়ন শিল্পৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঠনৰ বাবে লৈছে কেতবোৰ পদক্ষেপ। প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে বয়ন শিল্পৰে স্বাৱলম্বী হ'বলৈ সাজু হৈ অনেক পৰিকল্পনা হাতত লৈছে যদিও থমকি ৰ'ব লগা হৈছে, কিয়নো এইসমূহ কাপোৰ বিক্ৰীৰ বাবে নাই উচিত বজাৰ। যাতে চৰকাৰে মাৰ্কেটিং কৰাৰ ব্যৱস্থা লয় তাকে আহ্বান জনাইছে। হেণ্ডলুমৰ 25 দিনীয়া প্ৰশিক্ষণৰ পিছত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰি আনন্দত মতলীয়া হৈ পৰিল সকলো। নাবাৰ্ডৰ কেইবাগৰাকী বিষয়া, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া, দেৰগাঁও ৰাজচক্ৰ বিষয়াকে ধৰি কেইবাগৰাকী অতিথিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। উল্লেখ্য যে নাবাৰ্ডৰ উদ্যোগত পংকজ শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱাৰ এই যাত্ৰাৰ প্ৰথমটো পদক্ষেপ সামৰণি পৰিছে যদিও এটা বছৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱা হৈছে। মহিলাসকল সম্পূৰ্ণৰূপে স্বাৱলম্বী হোৱাৰ পিছতহে এই কৰ্মসূচী সামৰণি পৰিব বুলি উল্লেখ কৰিছে উদ্যোক্তা পংকজ শৰ্মাই। সকলোৰে আশা অতি প্ৰতিভাৱান এইসকল শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অতি আকৰ্ষণীয় কাপোৰবোৰ বিক্ৰী কৰিবলৈ পাওক এখন উচিত বজাৰ। ৰজাঘৰেও দিয়ক যথোচিত সঁহাৰি, যাৰ জৰিয়তে বহিৰাজ্যতো অসমৰ থলুৱা কাপোৰৰ বজাৰে ঠন ধৰি উঠিব আৰু আমাৰ কৃষ্টি সংস্কৃতিয়ে পাব অধিক গতিশীলতা। মহিলা হ'ব স্বাৱলম্বী। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী।